হেল্ল' গাইজ, আজি হৈছে জ্ঞানৰ ভাণ্ডাৰ সৰস্বতী পূজা আৰু আজিয়ে হৈছে 26 জানুৱাৰী। তো বলক আমি ভিডিঅ'টো আগবঢ়ালি যে আজি অলপ বেলেগ টাইপত। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৰকুমাৰ ব্লগছ। আৰু মই আজি লৈ যাই আছোঁ আপোনালোকক গান্ধী মৈদানৰ পতাকা উত্তোলনত। আৰু 26 জানুৱাৰী কি? তো 26 জানুৱাৰী আমি কিয় পালন কৰিব লাগে? আজি 26 জানুৱাৰী, তো গণতন্ত্ৰ দিৱস হিচাপে আমি সকলোৱে পালন কৰিব লাগে। তো গান্ধী মৈদামত আমি আজি যাই আছোঁ। গণতন্ত্ৰ দিৱস সদায় প্ৰত্যেক বছৰে পালন কৰে। তো বলক, গণতন্ত্ৰ দিৱস হ'ল এটা ৰাষ্ট্ৰীয় উৎসৱ। গণতন্ত্ৰ দিৱসক গণৰাজ্য বুলিও কোৱা হয়। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে প্ৰথমে ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল। আৰু সেইকাৰণে 26 জানুৱাৰীৰ দিনটো আমি সকলোৱে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। আৰু এতিয়া ৰাতিপুৱা সময় 8 বাজিল আৰু আমি যাই আছোঁ গান্ধী মৈদানৰ গণতন্ত্ৰ দিৱস পালন কৰিবলৈ। আৰু আজি এইখন ফিল্ডতে হ'ব পতাকা উত্তোলন। আৰু এনেকৈ 9 বজাৰ লগে লগে পতাকা উত্তোলন আৰম্ভণি হৈ গ'ল। আৰম্ভণি হোৱাৰ লগে লগে আমি সকলোৱে এনেকৈ গোট খালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দুজন খেলুৱৈ এইবাৰ সম্মানৰ জনোৱাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু সেইবাবে তেওঁলোকক আমি সন্মান জনালোঁ। ইতিমধ্যে আমাৰ কবল পতাকা কাৰ্যসূচী বেছিকৈ সৰস্বতী পূজা বা অন্যান্য গুণোৎসৱ থাকিলে আমি এইবাৰ তেনেকৈ পাতিছিলোঁ, অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এতিয়া চাহ ব্যৱস্থা কৰা হৈছে, গতিকে চাহখিনি আনিলে আমি আজিৰ অনুষ্ঠান শেষ হ'ব বুলি আমি যদিও ঘোষণা কৰা হৈছে, ঠিক হ'ব আৰু চাহখিনি খোৱাৰ পিছত। ধন্যবাদ।